হে গাইজ, কি খবৰ? ভালনে? আশা কৰোঁ আপোনালোকৰ ভাল। আজি বহু দিনৰ পিছত মই নতুন ভিডিঅ' এটি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু মোৰ চেনেল হিয়া সোণোৱালৰ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ মোৰ শহুৰ ঘৰ সিমলুগুৰিলৈ। আৰু কিয় গৈ আছোঁ, কেলৈ গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব, গম পাব। মানে ছাডেনলি এতিয়া যাব লগা হ'ল আৰু সেইবাবে মাকো লৈ লৈছোঁ লগত, দৰকাৰ হ'ব পাৰে মাকো। সেইবাবে যেতিয়া আমি লিডোৰ পৰা এৰিলে ট্ৰেইন আৰু এইদৰে গৈ আছোঁ। আৰু ভিডিঅ'টো কেতিয়া আপলোড দিম সেইটো গম নাপাওঁ বাৰু। যেতিয়া ভিডিঅ' আপোনালোকৰ মৰম দিব বুলি আশা থাকিল। আৰু আমি এইদৰে গৈ এতিয়া আমি মাৰ্কেটে পাইছোঁ। আৰু ট্ৰেইনত বহুত দিনৰ পিছত উঠিলে বহুত আমনি লাগে দেই, কি ক'ম আৰু আমি ট্ৰেইন নহ'লে আৰু বাছত যাবলৈ বহুত কষ্ট হয়। গাড়ী লৈ গ'লেও বাৰু একো নাই, ডিগবৈ ৰিজাৰ্ভৰ হৈ যাওঁ। আৰু আমি এতিয়া আহি তিনিচুকীয়া পালোঁ। সেই তিনিচুকীয়াত চাহ তাহ খালোঁ, কিন্তু দেখাবলৈ নহ'ল। সঁচাকৈ মই ইমান পাহৰি যাওঁ, কেতিয়াবা নিজকে পাহৰি যাম। আৰু এইফালে চাওকচোন, মা চশমা পিন্ধিছে। আৰু মই মাক প্ৰথম দেখিছোঁ চশমা পিন্ধা, কিয়নো মাৰ চকুৰ অসুখ হৈ আছে। মানে ইটো সেইটো আই ফ্লু বুলি কোৱাটো সেইটো নহয় বাৰু, মাৰ বেলেগকৈ আৰু চকুৰ ৰশ্মি অলপ কমি গৈছে, তো সেইকাৰণে চশমা পিন্ধিব লগা হৈছে। আৰু এইদৰে আহি আমি পালোঁহি আমাৰ লোকেশ্যন শিমলুগুৰিলৈ। আৰু বেটিয়ে চাওকচোন ব্ৰেক মাৰে যে, সেইকাৰণে কেনেকৈ চিপকি ধৰি লৈ। আৰু এইদৰে নামিলোঁ আৰু ভাইটিকো ফোন কৰিলোঁ, আহি যা বেটেৰীখন লৈ, আমি পালোঁহি বুলি। আহি কেনে দেখিছোঁ ইয়াত বহুত বেটেৰী আছে। তাৰপিছত ভাইটিক পাবলৈ টান, বিচাৰি উলিয়াবলৈ। সেইদৰে আকৌ ফোন কৰিলোঁ, পালোঁ আৰু এইদৰে আহি আছোঁ। আৰু আহি কেনে মই আপোনালোকক নেদেখালোঁ ঘৰত সোমোৱা, ভাত খোৱা, মানে দেৰি হৈছে। সেইফালে মই আকৌ আহিব লাগে মেডিকেল। আপোনালোকে ভাবিব নহয় মই আকৌ মেডিকেল কেনেকৈ বুলি। আচলতে কথাটো কোৱাই নাই। মোৰ ভাই বোৱাৰীজনী, মানে মোৰ দেৱৰৰ ৱাইফ, জাজলী সময় আমি দুজনী, তাই ভৰ্তি হৈ আছে। তাই যিহেতু ডেলিভাৰী ডেট ওচৰ পাইছেহি। তাৰপিছত সেয়ে মই দুদিন থাকিবলৈ আহিলোঁ মেডিকেলত তাইৰ লগতে, যিহেতু কোনো নাছিলে থাকিবলৈ। তাৰপিছত আহিলোঁ আৰু জয়সাগৰত আছে তাই চিভিলত। তাৰপিছত আৰু দুদিন হ'ল মোৰ থকা। দুদিনৰ পিছত পুৰি খাবলৈ আহিছোঁ। ভিডিঅ' আৰু ইমানকৈ কৰা নাই, সিহঁতিও বৰ এটা ভাল নাপায় ভিডিঅ'বিলাক কৰি থকা। তাৰপিছত এনেকৈ আৰু থাকিলোঁ আৰু দুদিনকৈ। তাৰপিছত ইয়াত মনে মনে আমি ভাত পাতিছোঁ তাতে। কেবিন হলো আছে আৰু চিভিল হলত তাতে। আৰু এইপিনে চাওকচোন বগলীজনী ইমান ধুনীয়া, কিন্তু তাৰ ভৰিকেইটা ইমান ক'লা আৰু ইমান গোন্ধাইছে। চিভিলখন মানে কি ক'ম, যেন তেনে থাকিলোঁ। মই কেতিয়াও থাকি পোৱা নাই, প্ৰথম অনুভৱ। আৰু এইদৰে মাহঁতে গৈছিলে, মাহঁতৰ লগত মই ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ উভতি অহাৰ পিছত এইদৰে ভাত বনোৱা আছে আৰু, যিহেতু শাহু মা তাত থাকি আহিলে, উল্টা পুল্টা হ'ল। আমাৰ মা আৰু মই গুচি আহিলোঁ। তাৰপিছত শহুৰ দেউতা ঘৰত অকলে আছে, সেইবাবে ভাত পাতি দিলোঁ। দালি ভাত, এফালে খৰিত বনাইছোঁ লোকেল মুৰ্গী আৰু কোমোৰা দি কেনে। আৰু যিমান যি হ'লেও জুইত বনোৱা খাই কেনে বেছি ভাল লাগে। আৰু সোনকালে হওক বুলি তিনিফালে পাতি দিলোঁ, মানে ওপৰত দালি আৰু ভাত, তলত মই লোকেল মুৰ্গী আৰু কোমোৰা বনাই দিছোঁ। আৰু বেছিকৈনো কি দেখাম, ইমান গৰম উঠিছে জুইত বনালে। গৰম উঠিয়ে আছে বাৰু, এইটো আমাৰ জুইশালি হয়। বাকী ভালকৈ ঘৰটো দেখাব পৰা নাই আপোনালোকক, যদি কমেণ্ট কৰে তেতিয়া দেখাম বাৰু। আৰু পিছদিনাখনলৈ ৰাতিপুৱা আমি পেক কৰিলোঁ, আহিবলৈ হ'লে আৰু কি ক'ম আৰু, দেউতাক কৰি আহিব মন যোৱা নাই। দেউতাও অকলে ভাত পানী খাব মন নকৰে। নাহিলে উপায় নাই, বেটি হাফ এৰিলি কাৰণে ৰেডি হ'ব লাগে। ৰুটিনটো দি দিলে আৰু এইদৰে মোৰ ৰুমটোৰ পৰা ল'লোঁ বিদায়। এইফালে বেটেৰী গ'ল ভাইটি, এইফালে স্কুল গৈছে ভণ্টিহঁতেও, আৰু মা মই এইদৰে আকৌ নিজৰ ৰুমলৈ। মানে মোৰ মানুহজনো আছে লগত আৰু বেটি। আৰু ইয়াৰ এটা কথা ক'ব লাগিব যে শিমলুগুৰিটো আমাৰ ভয় লোৱা গাঁও। ৰাস্তাটো আপুনি দেখিলে মানে মূৰে কুটিলে হাত দিব, ইমানেই বেয়া। মানে উঠিবলৈ বেটেৰীত যিকোনো গাড়ীত হওক ইমানেই খবলি ৰাস্তা। মই বিয়া হৈ থাকোঁতেও তেনেকুৱাই আছিলে। আৰু এতিয়া কিয়নো নহ'ব, 4বাৰকৈ বানপানী আহিছে, এইটো ৰাস্তা ওপৰে গৈছে, চব মাটি চাটি খহাই নিছে। আৰু কিনাৰে দেখাবলৈ নহ'ল বাৰু, ইফালে ছাইডত আছে, বান্ধি থৈ দিছে। 4বাৰকৈ বানপানী অহাটো ধেমালি নেকি? ৰাস্তাটো পূৰাই বৰবাদ, মানে বহুত কষ্ট দেই অহা যোৱা কৰিবলৈ। তাৰপিছত আমি এইডোখৰ আহি ষ্টেচন পালোঁহি আৰু এতিয়া আমাৰ ট্ৰেইন বোলে 2 নম্বৰ প্লেটফৰ্মত আহিব।
একদম ব্ৰিজখনত উঠিবলৈ মন নাযায় আৰু কেকাই জেগাই উঠি পাৰ হ'লোঁ। এইফালে আমাৰ লগ পালোঁ টাৱৈদ বোলে তিনিচুকীয়া লৈ যায়। তো আমি সেইকাৰণে মানে ৰিজাৰ্ভেশ্যন কৰিব নহ'ল আৰু যিহেতু খৰদৈকৈ যোৱা হ'ল ছাডেনলি। তাৰপাছত সেই টাৱৈদক লগ পালোঁ যে টাৱৈদে মানে ক'লে এচিতে বহি যাওঁ ব'ল বুলি ক'লে। টিটিকেইটা হৈছে আমাৰ টাৱৈৰ চিনাকি। তো এইদৰে ইণ্টাৰচিটিও আহিলে 2 নম্বৰ প্লেটফৰ্মত সোমালে। তাৰপিছত এইদৰে উঠি আহিলোঁ আৰু টাৱৈদৰ জহতে। আৰু আমি ওচৰে পাজৰে আহিলে এটা কথা, আমি একদম লিডুলৈকে আহোঁ, একদম শেষৰলৈকে। তো ভাগৰ লাগে ন, গৰমো উঠে ভাগৰো লাগে, কি ক'ম আৰু বেটি ইমানে মানে উৎপাত, কি ক'ম দেখিছেনে, মানুহৰ আগতো ৰিলচ বনাবলৈ এৰা নাই, পূৰা বনাইছে মানে চোৱাই নাই কোনে কি কৰি আছে। টাৱৈদৰ তিনিচুকীয়ালৈকে আহিলে। তাৰপিছত আমি এই তিনিচুকীয়াত চাহ তাহ খাবলৈ লৈছোঁ আৰু এটা কৈছে যোৱা ৰুটি আনিব, বহুত ভোক লাগিছে। তাৰপিছত সিও আনিবলৈ গ'ল, ৰুটি আনিব গৈছে। আৰু বেটিক চব ইমান উৎপাত মানে ইফালৰ পৰা সিফালে আৰু তিনিচুকীয়া পোৱাৰ লগে লগে খালীয়ে হৈ যায়গৈ, মানুহবিলাকে নামি দিয়ে। তাৰপিছত এইদৰে বহিলোঁ, খালোঁ মেলিলোঁ। আৰু বেটি দেখিছেনে পৰ্দা চৰ্দা আঁতৰাই মানে ইফালে আৰামত বহি আছে, মাও চাই আছে। পিছত আকৌ মাও গুচি গ'লগৈ। তাৰপিছত আমি দুটা এনেকৈ এটা চিটত ধুনীয়াকৈ শুই মেলি আহিছোঁ। আৰু আমনি লাগি গৈছে, কি ক'ম আৰু ময়ো এনেকৈ ৰিলচ এটা বনাইছোঁ আৰু উপায় নাই, কেমেৰা ধৰি দিওঁ মানুহ নাই, নিজে ধৰিব লাগে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল। আৰু নেক্সট ভিডিঅ'টোত মই একদম বৰমা বনিমেই, আপোনালোককো দেখাম আমাৰ নতুন আলহী, যিহেতু শিমলুগুৰিলৈ লৈ যাব আৰু মই গৈ কিনে ডিব্ৰুগড়তে লগ কৰিমগৈ। এইদৰে আমি আহি লিডুও পালোহি আৰু বহুত এক্সাইটেড হৈ আছোঁ, প্ৰথমবাৰলৈ বৰমা বনিম। আজিলৈ ভিডিঅ'টো সিমানে আছিল। ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।